দুখ লগা ঘটনা এটা ইয়াতে ঘটিলে। এই 9 ঘৰ মানুহ ঘৰ ভয়ানক এটা অগ্নিকাণ্ড হয় আৰু একেবাৰে একোৱে ওলাব নাপালে। আৰু সেই হাজিৰা কৰা দিনৰ ভাগতে জ্বলিছে। হাজিৰা কৰা মানুহ ঘৰত কোনো নাছিলে চাবলৈ গ'লে প্ৰায় ভাগৰ। আৰু দুটামান এই মাক এটা আছিলে, বুঢ়ী মানুহ আছিলে, সিহঁতেনো কি বচাব, নিজে মানুহটোৱে বাচিছে। চ' সেইকাৰণে সাংসদ ডাঙৰীয়া, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ টাউন কমিটিৰ চেয়াৰমেন, আমাৰ মণ্ডলৰ সভাপতি গংগা পেগু ডাঙৰ, আমি চবেই আহিলোঁ। যোৱাকালিও আহিছে মানুহকেইটাই, আজিও কিবা এটা মানুহকেইটাৰ অৱস্থাটো খুব বেয়া, একোৱেই নাই। আৰু সেইকাৰণে আমি অলপ তিৰপাল, অলপ এই কম্বল, বিচনা চাদৰ, এনেকে অলপ আঁঠুৱা আৰু অলপ কিবা কিবি সামগ্ৰী, বাচন বাৰ্তন কিনিবলৈ পইচা 5,000 টকা এনেকে এতিয়া ইনিচিয়েলি আমি অলপ গোটেইখিনি সহায় কৰি আছোঁ। তাৰপিছত DC লগত কৈ দিছোঁ প্ৰশাসনক এটা ইমিডিয়েট ৰিলিফ এটা, আৰু এটা হ'ল ঘৰ জ্বলাৰ কাৰণে এটা মিনিমাম ক্ষতিপূৰণ এটা, যোনটো নেকি নৰ্মছত পৰে, সেইখিনিৰ কাৰণে আমি ইতিমধ্যে সাংসদ ডাঙৰীয়া DC লগত কথা পাতিছে, গোটেইখিনি আগবাঢ়িছে। আৰু এই দুখৰ সময়ত আমি এবাৰ দেখা দিব আহিলোঁ। সাংসদ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিলাপথাৰত যোৱাকালি 9 ঘৰ মানুহৰ হঠাৎ অগ্নিকাণ্ডত তেওঁলোকে যায় আৰু যোৱাকালি আহিব নোৱাৰিলোঁ। তো আজি আহিছোঁ। তো তেওঁলোকক অলপ বুজ লৈছোঁ যে আমি কি কণ সহায় কৰিব পাৰোঁ। প্ৰশাসনৰ ফালৰ পৰা যোৱাকালি আমাৰ SP, আমাৰ DC, প্ৰশাসন কালিয়ে আহি গ'ল আৰু তেওঁলোকে আশ্বাস দি গৈছে যে তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি দিয়াৰ কাৰণে প্ৰশাসনেও চেষ্টাখিনি কৰিব আৰু দিব যিমান পাৰে সোনকালে চেষ্টাখিনি কৰিব। তো আমি আজি আহিছোঁ যে তাতে যাতে যেনে তেনে তেওঁলোকে অলপমান মানে নিজে থিয় হৈ আকৌ কামত লাগিব পাৰে। তো সেইখিনিৰ কাৰণে বিশেষকৈ ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ গংগা পেগু টাউন কমিটিৰ চেয়াৰমেন সকলোৱে চেষ্টা, ৱাৰ্ড কমিশ্যনাৰ, তো মই ভাবোঁ সকলোৱে এনেধৰণে সহায় কৰিলে পৰিয়ালকেইটা নিশ্চয় তেওঁলোকে আকৌ আগৰ পৰ্যায়লৈকে তেওঁলোকে আহি পাব। গতিকে মই সকলোকে অনুৰোধো জনাম, যোনে যি পাৰে অলপমান সহায় কৰক তেওঁলোকক, যাতে তেওঁলোকে আকৌ যি যেনেধৰণে জীৱন জীৱিকা কৰি খাই আছিলে তাতে আকৌ তেওঁলোকে যাব পাৰে। তেওঁলোকে বহুত বেছি একো ভবাও নাই, কিন্তু আকৌ যাতে দুবেলা দুমুঠি কাম কৰি খাব পাৰে, যাতে বাসস্থান এটা হয়, থাকিব পাৰে, সেইখিনিয়ে তেওঁলোকে আশা কৰিছে। আৰু আমিও চেষ্টা কৰিম যিমানখিনি পাৰোঁ সহায় কৰিব। দুখ লগা ঘটনা এটা ইয়াতে ঘটিলে। এই 9 ঘৰ মানুহ ঘৰ ভয়ানক এটা অগ্নিকাণ্ড হয় আৰু একেবাৰে একোৱে ওলাব নাপালে। আৰু সেই হাজিৰা কৰা দিনৰ ভাগতে জ্বলিছে। হাজিৰা কৰা মানুহ ঘৰত কোনো নাছিলে চাবলৈ গ'লে প্ৰায় ভাগৰ। আৰু দুটামান এই মাক এটা আছিলে, বুঢ়ী মানুহ আছিলে, সিহঁতেনো কি বচাব, নিজে মানুহটোৱে বাচিছে। চ' সেইকাৰণে সাংসদ ডাঙৰীয়া, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ টাউন কমিটিৰ চেয়াৰমেন, আমাৰ মণ্ডলৰ সভাপতি গংগা পেগু ডাঙৰ, আমি চবেই আহিলোঁ। যোৱাকালিও আহিছে মানুহকেইটাই, আজিও কিবা এটা মানুহকেইটাৰ অৱস্থাটো খুব বেয়া, একোৱেই নাই। আৰু সেইকাৰণে আমি অলপ তিৰপাল, অলপ এই কম্বল, বিচনা চাদৰ, এনেকে অলপ আঁঠুৱা আৰু অলপ কিবা কিবি সামগ্ৰী, বাচন বাৰ্তন কিনিবলৈ পইচা 5,000 টকা এনেকে এতিয়া ইনিচিয়েলি আমি অলপ গোটেইখিনি সহায় কৰি আছোঁ। তাৰপিছত DC লগত কৈ দিছোঁ প্ৰশাসনক এটা ইমিডিয়েট ৰিলিফ এটা, আৰু এটা হ'ল ঘৰ জ্বলাৰ কাৰণে এটা মিনিমাম ক্ষতিপূৰণ এটা, যোনটো নেকি নৰ্মছত পৰে, সেইখিনিৰ কাৰণে আমি ইতিমধ্যে সাংসদ ডাঙৰীয়া DC লগত কথা পাতিছে, গোটেইখিনি আগবাঢ়িছে। আৰু এই দুখৰ সময়ত আমি এবাৰ দেখা দিব আহিলোঁ। সাংসদ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিলাপথাৰত যোৱাকালি 9 ঘৰ মানুহৰ হঠাৎ অগ্নিকাণ্ডত তেওঁলোকে যায় আৰু যোৱাকালি আহিব নোৱাৰিলোঁ। তো আজি আহিছোঁ। তো তেওঁলোকক অলপ বুজ লৈছোঁ যে আমি কি কণ সহায় কৰিব পাৰোঁ। প্ৰশাসনৰ ফালৰ পৰা যোৱাকালি আমাৰ SP, আমাৰ DC, প্ৰশাসন কালিয়ে আহি গ'ল আৰু তেওঁলোকে আশ্বাস দি গৈছে যে তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি দিয়াৰ কাৰণে প্ৰশাসনেও চেষ্টাখিনি কৰিব আৰু দিব যিমান পাৰে সোনকালে চেষ্টাখিনি কৰিব। তো আমি আজি আহিছোঁ যে তাতে যাতে যেনে তেনে তেওঁলোকে অলপমান মানে নিজে থিয় হৈ আকৌ কামত লাগিব পাৰে। তো সেইখিনিৰ কাৰণে বিশেষকৈ ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ গংগা পেগু টাউন কমিটিৰ চেয়াৰমেন সকলোৱে চেষ্টা, ৱাৰ্ড কমিশ্যনাৰ, তো মই ভাবোঁ সকলোৱে এনেধৰণে সহায় কৰিলে পৰিয়ালকেইটা নিশ্চয় তেওঁলোকে আকৌ আগৰ পৰ্যায়লৈকে তেওঁলোকে আহি পাব। গতিকে মই সকলোকে অনুৰোধো জনাম, যোনে যি পাৰে অলপমান সহায় কৰক তেওঁলোকক, যাতে তেওঁলোকে আকৌ যি যেনেধৰণে জীৱন জীৱিকা কৰি খাই আছিলে তাতে আকৌ তেওঁলোকে যাব পাৰে। তেওঁলোকে বহুত বেছি একো ভবাও নাই,
কিন্তু আকৌ যাতে দুবেলা দুমুঠি কাম কৰি খাব পাৰে, যাতে বাসস্থান এটা হয়, থাকিব পাৰে, সেইখিনিয়ে তেওঁলোকে আশা কৰিছে আৰু আমিও চেষ্টা কৰিম যিমানখিনি পাৰোঁ সহায় কৰিব।